100% ang deragan 100% মানে 100% be lokasabha samosti Kokrajharni fry jodi ang giligan ang 100% deragan kuno doubt gila are I challenge everyone je kunoba jodi mur logot jujibo karone mon ase তেওঁলোকে যুজিব আহক মই ধৰ্মৰ কাৰণে যুজিম মই সত্যৰ কাৰণে যুজিম আৰু সত্য আৰু ধৰ্মৰ কাৰণে জুনে যুজে মই ভাবো তাৰ মনত কোনো ভয় নাথাকে বাইচান্স যদি বি ফিল্ম প্ৰেন আনসান ঠিক মনাবলা মুনাবলানি কথা গিয়া না আদা বে কোশ্চেনা দিনে রাইট যায়া why I will not get the ticket that's not a matter of concern the matter of concern why should I get the ticket মই কিয় টিকিটটো পাব লাগে হেতুৱে ডাঙৰ কথা মই টিকিট নাপাম কিয় নাপাম পাম নাপাম ইবিলাক প্ৰশ্ন নাহে মোৰ কথাটো হৈছে মই টিকিট কিয় পাব লাগে টিকিট এই কাৰণে পাব লাগে যে বিটিসি একৰ্ড অনুযায়ী বিটিসি এ অসম ৰাজ্যৰ যি প্ৰপৰ্চনেট ফান্ডিং আসামৰ যিটো বাজেট সেই হিচাপে বিটিসি এ ইয়াৰলি 10000 কোটি টকাৰ বাজেট পাব লাগে 10000 crore rupees এনুৱেল বাজেট হ'ব লাগে বিটিসিৰ কিন্তু বিটিসি এ 17 বছৰে হোৱা নাই আৰু আনকি প্ৰমোদ বড়ো ডাঙৰীয়াও বিটিসি ৰাজগাদীত বহাৰ পিছত হেয়া কৰিব পৰা নাই গতিকে এনে এজন এমপি দৰকাৰ আছে যিজনে দিল্লীত গৈ বড়ো নন বড়ো হেইবিলাক কথাৰ ওপৰত গৈ যেটো আমাক সকলোকে উন্নয়ন লাগে ডেভেলপমেন্ট পলিটিক্স লাগে ইকোনমিক্যাল ওয়েলফেয়ার লাগে মানুহৰ পইচা থাকিলে মানুহৰ ঘৰবাৰী ভাল থাকিলে জাতি জাতি লৈ হিংসা নকৰে তো গতিকে 10000 কোটি টকাৰ পেকেজ এসপাৰ বিটিসি একৰ্ড এনুৱেল ফান্ডিং কেনেকৈ আনিব পাৰো হেতুই মোৰ প্ৰচেষ্টা থাকিব সেই কাৰণে মই ভাবো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি বিচাৰ কৰিব শুদ্ধ বিচাৰ কৰিব সৎ বিচাৰ কৰিব আৰু শুদ্ধ অন্তকৰণেৰে তেওঁ যিজন প্ৰাৰ্থীক তেওঁ ঘোষণা কৰিব মই আশা কৰো তেওঁ এজন যোগ্য প্ৰাৰ্থীয়ে হ'ব রাইজে রাজা নেমে মানবাক ভোট बे गासैबो खोथाखौ जुदि आं माने नोंथांमोननि प्रेसनि सिगाङाव बुंनांगौ ताहले राजखान्थि जिनिसा मा राजखान्थि बा पलिटिक्स जिनिसा मा पलिटिक्सर सब কথা যদি মই আপোনালোকৰ মাজত সব কৈয়ে দিব লাগে আজি তেতিয়া হলে পলিটিক্সটো কেনেকৈ থাকিব দেখি থাকক মানে বেছি সময় নাই very soon the people of Bodoland will be capable and the people of Bodoland would notice a tremendous political change in the political wave of the Bodoland territorial division. আপোনালোকে আজি কোকৰাঝাৰত যি অৱস্থিত গৌৰাং ভেলী হোটেলৰ পৰা মই এই সংবাদমেল সম্বোধন কৰিছো আপোনালোকে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে তাৰ কাৰণে ধন্যবাদ জনাইছো আৰু মই আজি স্পষ্টভাৱে এটা কথা ক'ব কাৰণে আপোনালোকক নিমন্ত্ৰণ জনাইছো যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হেয়া খাটাং আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ৰিকগনাইজড ৰেজিষ্টাৰ্ড পলিটিক্যাল পাৰ্টিৰ পৰা স্বীকৃতি প্ৰাপ্ত থকা ৰাজনৈতিক দলৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে আগন্তুক 2024 লোকসভা নিৰ্বাচনত হেয়া জলজল পটপটভাৱে খাটাং তাত কোনো সন্দেহ নাই আৰু মই বিশ্বাস কৰোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই মানে এক বিবেকেৰে শুদ্ধ অন্তকৰণেৰে সেই বিচাৰ বিবেচনা কৰি প্ৰাৰ্থিত্ব ঘোষণা কৰিব আৰু যদি মই ভাবো বিপিএফৰ মাজত যদি কিবা কৌতুহল থাকে যে কোনজন ব্যক্তি হ'ব প্ৰাৰ্থী কোনজন কি হ'ব তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছো সব বস্তু আপোনালোকে পাৰ্টিৰ সিনিয়ৰ লিডাৰ্স হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যি নেকি এজন ইমান সংগ্ৰামী এজন নেতা 17 বছৰ সংগ্ৰাম কৰি তেখেতে বিটিসি মানে যুগ যুগ সংগ্ৰাম কৰি তেখেতে বিটিসিখন 17 বছৰৰ কাৰণে চলালে সেই সংগ্ৰামী নেতাৰ ওপৰত আপুনি বিশ্বাস ৰাখক আস্থা ৰাখক হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি কৰিব হেয়া কেতিয়াও ভুল নকৰিব বুলি মই অনুভৱ কৰোঁ আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ মই আশীৰ্বাদও